हेलो फ्रेंड्स, स्वागतम जनाइছোঁ आন এটি ভিডিঅ'লৈ। আজি আমি বনাবলৈ ওলাইছোঁ পনীৰ টিক্কা। ইয়াৰ কাৰণে লাগিব চাট মছলা, ৰেড চিলি পাউডাৰ, ধনিয়া আৰু জিৰা পাউডাৰ, নিমখ আৰু জালুকৰ গুড়ি আৰু পনীৰ, পিঁয়াজ আৰু নেমু টেঙাৰ আৰু আদা নহৰু পেষ্ট। দি দিছোঁ। এক চামুচ বেসন দি দিছোঁ। এইখিনি মিক্স কৰি ল'ম। লাহে লাহে মিক্স কৰিব লাগিব, পনীৰটো ভাঙি যাব পাৰে। অকণমান হালধি গুড়ি দি দিছোঁ। হাতেৰেও মিক্স কৰি ল'ব পাৰে। হাতেৰে মিক্স কৰিছোঁ। পেষ্টটো মিক্স কৰি কেনে পনীৰখিনি দিব পাৰি, কিন্তু মই একেলগে দি দিছোঁ। এক চামচ ৰিফাইন দি দিছোঁ। ৰিফাইন দি দিছোঁ। তেল দি দিছোঁ। ৰিফাইন এখন গৰম হ'ব দিব। গৰম হ'ব দিছোঁ এতিয়া। আৰু আমি এতিয়া পনীৰটো লগাই দিছোঁ।
কালাৰ আহিছে পনীৰটো। এইটো হৈ গ'ল এতিয়া। আমাৰ চিম্পল পনীৰ টিক্কা ৰেডি হৈ গ'ল। ঘৰতে